ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ নিম্নতম বয়স 25 বছৰ হ'ব লাগে। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 35 বছৰ হ'ব লাগে। ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 35 বছৰ হ'ব লাগে। ৰাজ্যপালৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? ৰাজ্যপালৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 35 বছৰ হ'ব লাগে। লোকসভাৰ সদস্য প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? লোকসভাৰ সদস্য প্ৰাৰ্থীৰ নিম্নতম বয়স 25 বছৰ হ'ব লাগে। ৰাজ্যৰ বিধানসভাৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? ৰাজ্যৰ বিধানসভাৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 25 বছৰ হ'ব লাগে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ বয়সৰ ঊৰ্ধ্বতন সীমা কিমান? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ বয়সৰ ঊৰ্ধ্বতন সীমা হৈছে 65 বছৰ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ বয়সৰ ঊৰ্ধ্বতন সীমা কিমান? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ বয়সৰ ঊৰ্ধ্বতন সীমা হৈছে 62 বছৰ। পঞ্চায়ত নিৰ্বাচনৰ সদস্য পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? পঞ্চায়ত নিৰ্বাচনৰ সদস্য পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 21 বছৰ হ'ব লাগে। পৌৰ নিগমৰ নিৰ্বাচনৰ সদস্য পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান হ'ব লাগে? পৌৰ নিগমৰ নিৰ্বাচনৰ সদস্য পদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 21 বছৰ হ'ব লাগে। কোনো উদ্যোগত কাম কৰিবলৈ নিম্নতম বয়স কিমান হ'ব লাগে? যিকোনো উদ্যোগত কাম কৰিবলৈ নিম্নতম বয়স 14 বছৰ হ'ব লাগে। ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নিম্নতম বয়স কিমান হ'ব লাগে? ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নিম্নতম বয়স হ'ব লাগে 18 বছৰ। ৰাজ্যপালক কোনে নিয়োগ কৰে? ৰাজ্যপালক নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে। বিধানসভাত বিত্তীয় বিধেয়ক কাৰ অনুমতি সাপেক্ষে উত্থাপন কৰিব পাৰি? ৰাজ্যপালৰ অনুমতি সাপেক্ষে বিধানসভাত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি। ৰাজ্যপালৰ কাৰ্যকাল কিমান? ৰাজ্যপালৰ কাৰ্যকাল হৈছে 5 বছৰ। কাৰ্যকাল শেষ নোহোৱাকৈয়ে বিধানসভা কোনে ভংগ কৰিব পাৰে? মুখ্যমন্ত্ৰীয়ে কাৰ্যকাল শেষ নোহোৱাকৈয়ে বিধানসভা ভংগ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেওঁৰ পদত্যাগ পত্ৰত কাক সম্বোধন কৰিব লাগে? উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেওঁৰ পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতিক সম্বোধন কৰিব লাগে। কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ কোনে শাসন কৰে? ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচিত কৰে? সংসদলৈ নিৰ্বাচিত সদস্যসকলে আৰু ষ্টেট লেজিসলেচাৰে ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে।
ৰাষ্ট্ৰপতিক শপত বাক্য কোনে পাঠ কৰায়? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়। বিত্ত আয়োগ কিমান বছৰৰ মূৰত গঠন কৰা হয়? 5 বছৰৰ মূৰত বিত্ত আয়োগ গঠন কৰা হয়।